আজি দুপৰীয়াৰ ভাতৰ কাঁহীখন লৈ ভিডিঅ' আৰম্ভ কৰি দিলোঁ। পাতলকে কটা গাজৰ ভাজি, বিনছ ভাজি, তিয়ঁহ চালাড আৰু এয়া তিতাভেকুৰী ফ্ৰাই। কাঁহীত দাইল ঢালোতেহে আচৰিত হৈছিলোঁ, দাইলত ঔটেঙা। তিতা, মিঠা, টেঙা চব কম্বিনেশ্যন কৰি দিলে আজি মায়ে। তাৰ পাছত আহি গ'লোঁ শৰ্মানীৰ ঘৰ। হাই লাগিছে बहन मैं तुमको स्टाइल नहीं मारने दूंगी। ये लो हेलमेट पहनो। देखिए ना लड़की कुछ ज़्यादा ही खूबसूरत लग रही है हेलमेट में। वैसे हम तो हेलमेट पहनते ही स्टाइल मारने के लिए। ऐसा नहीं, ये सेफ्टी फर्स्ट। और वैसे भी ना हमारे यहाँ पे गली गली में पुलिस निकल आते हैं अचानक से। যিটো কামলৈ ওলাই আহিছিলোঁ বৰ্তমান চলি আছে। য়েছ আমি আহিছোঁ টেইলাৰলৈ। আজি আকৌ ময়ো অৰ্ডাৰ পালোঁ নহয়, মই কৰি ভাল পোৱা কাম এটাৰ। গতিকে ৰাতিয়ে ষ্টাৰ্ট হৈ গ'ল। মোৰ ষ্টেটাছত পাই যোৱা বছৰে এগৰাকীয়ে ফটোকপি ছেভ কৰি ৰাখিছিলে। গতিকে এই থিমটোতে কেইবাটাও বনাই দিব লাগে বোলে। হোৱাৰ আগে আগে মইনাৰ লগত ৰীল এটা বনালোঁ। তেন্তে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ভালে থাকিব।